হেল্ল' গাইজ, মৌচুমী লাহন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগ এটাকে ষ্টাৰ্ট কৰি দিছোঁ নহয়। তাৰপিছত এই ডাং কাটিয়ে কি কৰি আছে আৰু আমাৰ মানে ডাং কটাই কি কৰি আছে আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব দেই। এই আমাৰ ডাং কাটিয়ে ভতিজাকক পঢ়ুৱাই আছে। অকল ডাং কাটি অকল কমেডি ভিডিঅ'তে নাথাকে আকৌ দেই। ইয়াত দেখিছে নাই, ভতিজাকক পঢ়ুৱাই আছে, তাকো পঢ়ুৱাইছেও পাইছে, একদম ইংৰাজী পঢ়ুৱাইছে। এইটো লেচন পঢ়িলো বুলি এইটো পঢ়িলি নহয়। মাই ফেমিলি মানে অসমীয়াত কি আছিলে? মাই ফেমিলি, মোৰ মানে পৰিয়াল। মোৰ মানেটো নলগা, মোৰ পৰিয়াল, এইটো মানে পঢ়াই আছোঁ ভতিজিক, নহ'লে নপঢ়ে যে একদম ষ্ট্ৰিক্টলি ধৰিব লগা হৈছে। পঢ়াই দিছোঁ। অংকখন অকণমান চাই দিলোঁ প্ৰথমতে, তাৰপৰা এতিয়া ইংলিছখন অকণমান চাই দিছোঁ। ইংৰাজী মই চিন্দিয়ে পাওঁ পটককৈ, সেই আকৌ মোহাৰি দিব লাগিব। এতিয়া দেখিলে নহয় ডাং কাটিয়ে কি কৰি আছে। এতিয়া মই যাম ডাং কটা ওচৰলৈ। চলো। এয়া আমাৰ ডাং কটাই মানে এয়া মাংস ভাজিছে। চৌকাঠি দেখি পিনি হেৰি লেতেৰা বুলি নক'ব দেই। আমাৰ বাহিৰত আকৌ, আমাৰ ভিতৰত বুলি নহয় আকৌ, এইটো বাহিৰৰ চৌকা। এয়া আমাৰ একদম মাংস ভজাত 1 নম্বৰ দেই, সোৱাদ মেইন। দাড়িয়ে গোফে দেখিছা নাই, একদম একেবাৰে গুণ্ডাটোৱে গোটেইটো। ডাং কটাই মানে মাংস ভজা খাবা আৰু মই সেইকাৰণে বোলো মাংস আনিছা ভাজা, মই খামহে আৰু টকালি। মাংসত বোলে দিবলৈনো চেনি লাগে, এয়া মামাই দিয়া চেনি দেই। মাংসত চেনি এই কালাৰৰ কাৰণে দিয়ে দেই, মাংসটো কালাৰটো ধুনীয়া আহে মানে। এনেই অকণমান দিলেই হয়। জোৱায়েকে মাংস বনাইছে, শহুৱেকে ওচৰত বহি চাই আছে। পৌৰা চাইছোঁ, শিকি লৈছোঁ। বুঢ়া বয়সত শিকিবলৈ দিন আছেনে? শিকিছে আজিলৈকে বনাবই পৰা নাই। আমাৰ আকৌ ঘৰৰ অৱস্থা বৰ ভাল নহয় দেই, ভগা চিগা ঘৰ আকৌ। এই আছক যেনে তেনে সোমাই আছোঁ আৰু, তাৰমানে এক চাইডে ঠেকা দি থৈছোঁ আৰু, বাঁহৰ ঠেকা দিয়া বুলি কৈছে, ঠেকা দি থৈ দিছোঁ বাপেকে। ধুমুহা যদি আহে নহয়, আমাৰ ঘৰ একদম চেটেপ। যদি ঘৰ দুৱাৰ ভাগিছে ন, আপোনালোকে মোক সহায় কৰিব দেই। খানাটো খাবৰ সময়ত আপোনালোকক মই অকণমান দেখাই দিম, তেতিয়া চাই থাকিব দেই। ফাইনেলি ভাত খাব হৈ গ'ল। এয়া ধুনীয়াকৈ সজাই লৈছোঁ ডাং কাটিক আৰু ডাং কটাক দিবলৈ দেই। কেনেকুৱা লাগিছে ক'ব দেই ষ্টাইলটো। সজাব জানিছোঁনে বাৰু? চবকে খুৱাই মেলি আজৰি কৰি দিলোঁ। এতিয়া মই খাই লওঁগৈ। মই খোৱাটো আপোনালোকক নেদেখাওঁ, মই মানে থালখনে মানে এথাল খাই দিওঁ যে, আপোনালোকৰ মুখ লাগিব পাৰে নহয়, সেইকাৰণে মই খোৱাটো নেদেখাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।